গাইজ ঘৰৰ পৰা এটা কঁঠাল আনিছিলোঁ আৰু আজি বহুত গৰম মানে এতিয়া অলপমান বৰষুণ পৰিলে তথাপিও গৰম এতিয়া চালোঁ কঁঠালটো পকি আছে সেইকাৰণে খাই লওঁ আৰু যি হয় হ'ব পাছত ইমান গৰমৰ কঁঠাল মই খাম বাৰু পাছত আকৌ বেছিকৈ পকি গ'লে খাবলৈ বেয়া লাগিব যে গৰমতে কঁঠাল খাব লাগে ভাল উপায় নাই আৰু খাবই লাগিব মই এতিয়া কঁঠাল ফালিব ভালকৈ নাজানো এই আঠাটো কাৰণে বৰ বেয়া পাওঁ মানে আঠা হ'বচোন ফালিব নোৱাৰোঁ মাজৰ পৰা ফালি দিয়া এনেকৈ চাই থাকক গাইজ কঁঠালৰ ফুটকেইটা দেখাব লাগিব ভাল হয় নে বেয়া হয় অকণমান দেখাব লাগিব নহয় এয়া কাটিছিলোঁ কোনোফালে এনেকুৱাকে ভাল লাগে বেছি ভাল লেবা পৰি যায় আগত এটা দিছিলে সেইটো একদম কেচ কেচকে ক'লা বেয়া এবাৰটো ভাল আহিছে খাম এফুটা দেখাব দেচোন চাওঁ খাই চাওঁ মিঠা বহুত গুটি চাওক কিমান ডাঙৰ ডাঙৰ আৰু আমাৰ ঘৰৰ কঁঠালজোপা 12 মাহে লাগে এতিয়া ক'ৰবাত লাগিয়ে আছে এতিয়া খাব লাগে মাইনা অ' মাইনা আহি যায়